এটা বঢ়িয়া গান গাইছে কিন্তু আমাৰ বাইদেউ এতিয়া পথাৰত ফুৰিব আৰু হাতত দুটা মোবাইল লৈ মানে লেভেল वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ সকলো ভালে আছে আৰু মই ভালে আছো আৰু আজি যাম আমি ফুৰিব যাম আৰু আপোনালোকক দেখাম এতিয়া নকওঁ ক'ত ফুৰিব যাম কিন্তু আপোনালোকক দেখাম আৰু এতিয়া খাইছো মই হোমমেড ৰোল বহুত টেষ্টি কি কম আপোনালোকক এদিন মই দেখাম কেনেকৈ বনাওঁ ৰ এনে দোকানত বনালে ৰোলটোত ময়দা চয়দা দি দিয়ে কিন্তু মই ৰোলটোত ময়দা নিদিওঁ এনে ফুলিছোঁ আৰু ফুলিম সেইকাৰণে সেইটো খাওঁ এতিয়া আৰু ৰেডি হৈ লগ পাই আছোঁ এতিয়া পুৰা পিংকি পিংকি হৈ ৰেডি হৈ গ'লো একদম পুৰা পিংক কালাৰৰ ড্ৰেছ ৰ'ব মই দেখাই আছো চাওঁ মানে মোৰ পিংক কালাৰটো ফেভৰেট হয় সেইকাৰণে পিংক কালাৰৰ ড্ৰেছ পিন্ধিব বহুত ভাল পাওঁ আৰু এইটো পিন্ধিছোঁ এই ফুৰিব যোৱাতে পিন্ধিছিলোঁ আৰু আজি পিন্ধি ল'লোঁ এতিয়া লাহে লাহে গম পাব মই ক'ত যাই আছোঁ অলপ তেতিয়াহ'লে যাওঁ ৰাস্তাত আপোনালোকক লগ পাম ৰাস্তাত লগ পাম আৰু বলক এতিয়া মানে ঘৰটো আমি চিনি নাপাওঁ কাৰণে ফ্ৰেণ্ডজনী আহিছে আৰু সেইফালে আছে সেইফালে দেখা নাপায় সেইজনী পিংক কালাৰৰ ফ্ৰক পিন্ধি আছে দেখাম বাৰু আপোনালোকক আৰু আজি আহিছোঁ আমি কামাৰ গাঁৱত কিবা কবি তাৰমানে ভণ্টিৰ তুলনি আছিল হিমাশ্ৰী ফ্ৰেণ্ডজনীৰ নাম আমি মানে অহা নাছিলোঁ সেইদিনা আহিব নোৱাৰিলোঁ সেইকাৰণে আজি আহিলোঁ এইজনী চাওক এই ঘৰতে আহিছোঁ আমি আহি পাইছোঁ আৰু ফ্ৰেণ্ডজনীক দেখাম ৰ'ব এই আৰু মই আহিছোঁ আৰু ভালে পায় এটা আৰু এতিয়া খাম টেঙা পৰা মানুহটো দেখাই দিম টেঙা পৰা মানুহটো সেইটো এতিয়াও ব্যস্ত টেঙা পৰা আজি আমি বহুত ফুৰিব যাম আপোনালোকক আজি কামাৰ গাঁৱৰ পথাৰ দেখাম পথাৰ বহুত বুলি জাগাটো হ'বই হ'ব চাওক মৌচুমী টেঙা এইবাৰ মৌচুমী টেঙা খাম আৰু কি গৰম দিছে বলক মৌচুমী টেঙা খাওঁ টেঙা জেগাতে এই আমি খাম টেঙা খাবার মন গেছে এইকেইদিন মই টেঙা খাই ভিডিঅ'ত দেখাই থাকোঁ এনেকেই দিলোঁ মই পিছে হেৰি ভালকৈ খাব মন দিছে মৌচুমী টেঙা নাই বেছি টেঙা নহয় কিন্তু ইমান মিঠা না টেঙা নহয়ে আৰু কিন্তু আমাৰ এইবাৰ অলপ টেঙা হৈছে ফাৰ্ষ্ট লাগাতে মানে খাতে মিঠা আছে বঢ়িয়া আছে মিঠা আছে যিমান যি নাখাওঁ বুলি ক'লেও টেঙাটো মানে ভালে লাগে টেঙাটো খাব মনে যায় আৰু একেবাৰে আউলিছে এই হৈছে মৌচুমী টেঙা সেই চাচোন চাকি ধুনীয়া খাব মন লাগছে ৰসগিলা টেঙা নহয় আৰু বেছি মিঠাই হ'ব হলি খাৰ পিছত গম পাম খানবাও যে ভয় লাগে এই পিছত যে জ্বালা ধৰে না খাৱাটো অকণ আৰু টেষ্টি হালধি দিনে নিদিবি হালধি দিয়া তই নাকাজি টেঙা হালধি দিলে ভাল লাগে কিছুমানে দি তই কি হালধি দি খাৱা এই মই আজি ফাৰ্ষ্ট শুনছো কাবাক দেখিছিলোঁ মই হালধি দি খাওঁ সেইকাৰণে মই মানে খাওঁ হৈছোঁ আজি আমি চব গুটি খাইছোঁ খাই যাতে বোলে একদম শেষ কৰি যাম কি বস্তু কি চব কয় না কি কয় কি চপে কি কয়
এই ধুই নিজে খাই নিজে কৈ থাকোঁ লগত থাকি চব বুলি নকয় দে নাজো আজি জানো চব না কি নকয় তই কি কোৱা মছলা বুলি কৈছো মই এই হ'ব দে ইমান খাই নাই দেদি দিম আমি আহিছোঁ অলপ ফুৰিব এই ঘৰতে আহিছোঁ আজি ষ্টিল হে হৈ গৈছে মুখখন ইনষ্টাগ্ৰামত ৰিলছ বনালি যে এটা আছে আমি এতিয়া আহিছোঁ অলপ ফুৰিব আমি অলপ পিছত যাম পথাৰত ৰ'ব আপোনালোকক দেখাই আছোঁ এটা চাওক কিউট কিউট ইমান মৰম লাগে আহে জামত আহিছোঁ গতি চুৰ কৰিব আকৌ এটা আমি চুৰ কৰিব আহিছে ইমান মৰম লাগে চ অঁ এই আনাৰস নহয় নেকি হাই হেল্ল' নমস্কাৰ গান গাইছে ও জেঠা বঢ়িয়া গান গাইছে কিন্তু নহয় আপোনালোকে চাৰিটা পইচা নিদিলে হ'ব 1 2 3 আমি আজি ফুলন দেৱী হৈছোঁ একদম ফুলমতি ফুলন দেৱী আৰু ফুলেশ্বৰী আজি কিন্তু একদম ফুল চুল মাৰি লৈছোঁ পুৰা মইতো এটা ফুল এই দুটা এই তিনিটা লৈছোঁ ভালে লাগছে ইনষ্টাত লাইভ আহিব খুৰীয়ে বনাইছে টেষ্টি টেষ্টি ভাত আৰু এই কিহৰ মাংস ব্ৰইলাৰ মই ব্ৰইলাৰ মাংস হৈছে টেষ্টি টেষ্টি এতিয়া আমি ভাত খাওঁ ইমান এই ভোট জলকীয়া মই খাব নোৱাৰোঁ কিন্তু দিছে খাম আজি আৰু এতিয়া খাওঁ আৰু আমি এই কোমৰা না কি পানীলাও আৰু এই আচাৰ আৰু এই বেঙেনা এয়া চাওক আমাৰ বাইদেউ এতিয়া পথাৰত ফুৰিব আৰু হাতত দুটা মোবাইল লৈ মানে লেভেলে বেলেগ আৰু এইফালে কি ধুনীয়া পথাৰ একদম বহুত দিন হ'ল পথাৰৰ মাজত আহিব পৰা নাছিলোঁ আজি আহিলোঁ সঁচাকৈ বঢ়িয়া লাগিছে আজি আহি সিহঁতৰ ঘৰত আমাৰ ঘৰৰ ভিতৰতে ইমান ঠাই আছে মই আজিহে গম পালোঁ ইমান দিনে গমেই পোৱা নাছিলোঁ আমাৰ ঘৰতে যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে চাৰিওফালে কেৱল পথাৰৰ পথাৰ এইবিলাকেতো ভাল লাগে নে কি কয় পিছফালে মোৰ ফ্ৰেণ্ড কেইজনীয়ে ভিডিঅ' বনাই আছে ৰিলছ বনাই আছে মই বনালোঁ এটা আৰু আপোনালোকে যদি মোক ইনষ্টাত ফ'ল' কৰিব খোজে আপোনালোকক মই এটা ইয়াতে এখন দি দিম এইটো নামত চাৰ্চ কৰি আপোনালোকে চাব আৰু মোক ফ'ল' কৰিব পাৰে মই তাত ৰিলছ দি থাকোঁ ফটো দি থাকোঁ আৰু চাওক মাতিছে একদম পাগলি বোলে ভালেই লাগে এনেকৈ আহি মাজে সময়ে ফুৰিব লাগে মাইণ্ড একদম ফ্ৰেছ হৈ যায় মইতো ফুৰি থাকোঁ নহ'লে মানে ঘৰত থাকিলে বেছি ভাল নালাগে সেইকাৰণে আৰুতো কালিৰ পৰা পূজাও কালিৰ পৰা 10 তাৰিখৰ পৰা পূজা বুলি শুনিছিলোঁ আপোনালোকক দেখাই ৰিলছে বনাই আছে এতিয়া কিমান ৰিলছ বনাই মোৰ ভিডিঅ'ত কপিৰাইট ক্লেইম নালাগিলে হয় আমি আহিছোঁ কামাৰ গাঁৱত আৰু চাওক মানে ঘূৰাটো কোৱাত ভাল লাগে বহুত এনজয় কৰিম কিন্তু ঘামি জামি অৱস্থা শেষ একদম আৰু কেনে লাগছে মোৰ কি লাগব মোৰতো ভালে লাগছে নাই গাঠিয়া লাগছে একদম ইহঁতে আহিছে আৰু চাওক চাৰিওফালে পঠাই এই চাওক কি ধুনীয়া দৃশ্য আৰু আজি তোৰ নতুন কেমেৰামেন মানে
আৰু মোৰ নতুন কেমেৰামেন ফোনটি কি ফোনটি নামটো কি আছিল সমন্তিকা ফোনটি থেংক ইউ সো মাচ যাওঁ আৰু ঘৰত ইমান গৰম দিছে একদম পথাৰৰ মাজত হ'লেও বাপৰে ৰিলছ বনোৱাই নহ'লে সিহঁতে বনাইছে মই কিন্তু নবনালোৱে আৰু বলক তেতিয়াহ'লে আমি ঘৰত যাওঁ এতিয়া আৰু এইটো চাওক পুল না কি পুলে পানী যায় না পিছে মই কিন্তু আমাৰ ওচৰৰ দমটোত পানী যোৱা আজিলৈকে দেখা নাই আৰু এতিয়া যাওঁ আৰু ইমান ধুনীয়া পথাৰখন এৰি ঘৰত যাব লাগিব অলপ দূৰ হয় যিহেতু আৰু লগ পাই আছোঁ ইমান গৰম পানী পিয়াহ লাগিছে বহুত পথাৰৰ মাজত যাব লাগিছিল ভণ্টি দাউৰিয়ে থাকে নুঠে কোনো মধ্যে নুঠে এটা বস্তু দেখাম আপোনালোকে চাব দেই এইটো আপোনালোকক জুম কৰি দেখাইছোঁ চাওকচোন একদম মহাদেৱ যেন আছে ওপৰত তেনেকুৱা লাগে ন এইটো চৰাই এটা গ'ল বহুত ধুনীয়া লাগিছে একদম মানে মোবাইলত ইমান ভাল নালাগে কিন্তু নিজৰ চকুৰে চালে বহুত বেছি ভাল লাগে কি ধুনীয়া আৰু এতিয়া আমি যাওঁ এতিয়া মানে সন্ধিয়াও হৈ আহিব এতিয়া যাওঁ আৰু এই জাষ্ট অলপ আগতে আহিলোঁ আৰু মই যে ভিডিঅ'টো এণ্ডিং কৰিব লাগে আচলতে পাহৰিয়ে গৈছিলে এতিয়াহে মনত পৰিছে আৰু মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে ক'ব আৰু আজি আপোনালোকক মোৰ দিনটো দেখাবলৈ চেষ্টা কৰিলোঁ দিনটো মানে আৰু আধা দিন বুলিয়ে ক'ব লাগিব কামাৰগাঁৱত গৈছিলোঁ আজি মোৰ ফ্ৰেণ্ডৰ ঘৰত কেনেকুৱা লাগিলে ক'ব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এনেদৰে সহায় সহযোগিতা কৰি যাব তেতিয়াহে মই মানে ভিডিঅ'বিলাক বনাই থাকিবলৈ প্ৰেৰণা পাম যে মোক ভিডিঅ'বিলাক বনাব লাগিব অলপ জল্দি ভিডিঅ'বিলাক দিব লাগিব আপোনালোকে যদি মোক লাইকে নকৰে তেতিয়াহ'লে কেনেকৈ প্ৰেৰণা পাম চ' লাইক কৰিব কমেণ্ট কৰিব আৰু যিবিলাক কিছুমানে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়াহ'লে আজিলৈ বাই বাই আৰু ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'বিলাক দেখি থাকিব আগলৈ চ'